Hey guys, good morning and welcome back to my channel Live Life with Aparajita. কি খবৰ আপোনালোকৰ নিশ্চয় সকলোৰে ভাল আৰু এয়া মই কৰবালে যাবলৈ ৰেডি হৈছো মই আজি মাৰ ঘৰলৈ যাম বহুত দিনৰ মূৰত মাৰ ঘৰলৈ যাই আছো আৰু আপোনালোককো দেখুৱাই দেখিম কনে কৈ যাও কলৈ যাও আৰু মোক নিবলৈ আহিছে দাদা এতিয়া যাম অকমান দেৰিকে আপোনালোকক লগ পাই আছো ৰিয়া ৰেডি হলো যাবলৈ এতিয়া গৈ আছো এয়া প্ৰিয়া মোৰ দাদা ছোৱালী নিবলৈ আহিছে মোক মই যাই থাকো তো এয়া ধুনু মামা ঘৰত যাই আছো না মা যাও বাই বাই Babu hai koi dia. Aru iya dadak. Hai. Nibo hise bo ketia jao. Dekhoi thakibo apunalok aru video to hekhorake sai thakibo. Parai palu. Dia অকমান দেৰিকে লগ পাম সকলোকে লগ দেখুৱাম বাৰু আৰু অকমান যোৱাকালি ভিডিঅ'টো কণ্টিনিউ কৰা নহ'ল সেয়েহে আজি ভাবিছোঁ অকমান দেখুৱাই দিওঁ আৰু যোৱাকালি যিহেতু ব্যস্ত হৈ গ'লো আহি আৰু এতিয়া মই গা পা ধুই আহিলোঁ ৰাতিপুৱা আৰু দেখুৱাই থাকিম মিৱান উঠিছে এতিয়া তাকো দেখুৱাম চাই থাকিব ভিডিঅ'টো बच्चा पार्टी लगा हाय हाय चलो हाय कर दिया चुबा हाय कर दिया हाय तुम्हारा मुखन दिखाई नहीं हाय हाय এতিয়া আমাৰ ঘৰৰ ইয়াতে নামঘৰত খৰাই দিছে তাতে সেৱা কৰি আহো আমি ধুনু আৰু মই আপোনালোককো দেখুৱাম এতিয়া যাই আছো এইটো আমাৰ ঘৰৰ ওচৰতে মানে একদম বাটতে মন্দিৰ এইটো শিৱ মন্দিৰ হয় একচুৱেলি আৰু এই বৰমাহঁতে নাম ধৰি আছিল সেইকাৰণে ভাবিলোঁ সেৱা এটা কৰি আহোঁ মনটো ভাল লাগিব
প্ৰসাদ ল'লোঁ এতিয়া ঘৰলৈ যাম এতিয়া ঘৰত যাইছোঁ না বাবা আমি নমুদি আহিলোঁ না এতিয়া ঘৰত যাইছোঁ পঢ়িম আহিলোঁ মন্দিৰৰ পৰা আহি এতিয়া আমি এতিয়া আহিছোঁ পাকঘৰত মায়ে খানা বনাই আছে কি বনাই আছে চাওঁ আহকচোন চিকেন বনাই আছে সবজি আমাৰ খানা ৰেডি হৈ গ'ল এতিয়া চিম্পল সাজ খাই লওঁ ভাতটো মই ভাত খাই লওঁ হয় এতিয়া অকণমান ফুৰি আহোঁ বুলি ভাবিছোঁ গাঁওখন আৰু আপোনালোককো দেখুৱাম আমাৰ গাঁওখন আৰু খেতি পথাৰবোৰ এয়া মোৰ লগত আহিছে মোৰ বন্ধুবিলাক আহি আছে ব'লক চাওঁ একচুৱেলি বহুত দিনৰ মূৰত আহিছোঁ এইফালে প্ৰায় 2 বছৰমানেই হ'ব মই মানে ঘৰলৈ আহিছোঁ কিন্তু এইফালে অহা নাছিলোঁ আগতে আমি প্ৰায় ইয়ালৈকে আহিছিলোঁ আৰু ইয়াতে ভাল লাগে বহি পথাৰবোৰ চাই ব'লকচোন আপোনালোককো দেখুৱাওঁ এতিয়া গৈ আছোঁ অকণমান দূৰ গ'লেই পাম বহুত ভাল লাগিছে এনেকুৱা সেউজীয়া পৰিৱেশত একচুৱেলি বহুত দিনৰ মূৰত আহিছোঁ আৰু এতিয়া ইয়াতে অকণমান টাইম বহিম ধুনীয়া বতাহ লাগি আছে তাৰপিছত যাম ঘৰত ইমান ধুনীয়া পৰিৱেশ ইমান ধুনীয়া ধান এইবিলাক আমাৰ পথাৰ বহিলোঁ ইয়াতে বহুত টাইম এতিয়া ঘৰলৈ যাওঁ বহুত ভাল লাগিল ইয়াতে আহি বহুত দিনৰ মূৰত আৰু যদিহে ভিডিঅ'টো চাই ভাল পালে গাঁওখন চাই ভাল পালে তেন্তে প্লিজ ভিডিঅ'টো লাইক কৰি দিব আৰু মোৰ চেনেলটো যদিহে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটোও দবাই দিব যাতে মই বনোৱা সকলো ভিডিঅ'ৰ নটিফিকেশ্যন আপুনি পায় সকলোতকৈ আগতে আৰু নতুন নতুন ভিডিঅ' লৈ আহিম ইয়াতে আৰু চাই থাকিব ভিডিঅ'বোৰ আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ আৰু অতি সোনকালে মই লৈ আহিম নতুন ভিডিঅ' তেন্তে আজিলৈকে আহিছোঁ বাই বাই কৈ দিয়া Bye. বাই